কি খবৰ আপোনালোকৰ ভালনে? মোৰ ভাল। বন্তি ব্লগ চেনেল এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰটো হয়, এখন আমাৰ গাড়ীখন হয়। এয়া আমাৰ ঘৰ বনাইছোঁ আৰু সম্পূৰ্ণ হোৱাগৈ নাই আৰু বাকী আছে। এয়া আমি স্কুললৈ গৈ আছোঁ। এয়া আমাৰ লগত ননন হয়, মোৰ খুৰা ছোৱালী। বৰষুণৰ বতৰ। এয়া স্কুল আহি পালোহি। স্কুল আহি পোৱাৰ পাছত দেখিছে ইমান মানে পানী হৈছে নহয়। স্কুলৰ ভিতৰত পূৰা পানী, এইখিনি নাই, ভিতৰটোত পূৰা পানী হৈ গৈছে। মই যাওঁহে ফোন এটা কৰিছে, মই ৰৈ নাথাকোঁ ইয়ালৈকে পানী থাকিলে। এটা গা ধুইছে, গা ধুবলৈ পালে আৰু ইমানেই ভাল পায় নহয় গা ধুই গৰমত। তাৰ গৰম দিন যে পূৰা গা ধুই থাকিব। তাক গা ধুবলৈ পালে একোৱেই নালাগে, পানী খেলি এনেই পানী খেলি ভাল পায়। হেল্ল', কেনেকুৱা লাগিছে গা ধুই? ভাল লাগিছে। ঠাণ্ডা ঠাণ্ডা লাগিছেনে? ঠাণ্ডা লাগিছে? গৰম উঠিছিলে? গৰম উঠিছিলে? অঁ, ধোৱা ভালকৈ ধুব পাৰিবানে? পাৰিবা? হোৱাৰ পিছত মাহঁত এতিয়া শুই গৈছে নহয়, একদম পূৰা টোপনি গ'ল আৰু পূৰা বৰমাহী দেখিছে পূৰা শুই আছে। ডাঙৰকেইটাও স্কুলৰ পৰা আহি ভাত পানী খাই পূৰা হোমৱৰ্ক দিছে, সেয়া হোমৱৰ্ক কৰি আছে স্কুলৰ। কি খাবা বেটা? মেগী খাবা? তুমি মেগী খাই ভাল পোৱা নি? ভাল পোৱা? অঁ, বেছি নাখায়। অঁ, অঁ, এতিয়া এটা খাবা? গাখীৰ মেগী বনাম। গাখীৰ আনিব লাগিব। পইচা দি দিবা। লৈ যাবা ৰ'বা। অঁ, মই পিছত বনাই দিম গাখীৰ মেগী দেই। কেনেকুৱা খাবলৈ? ভাল? কোৱা। আমাৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট প্লিজ কৰি দিব।